বীৰ তুমি খংটো অলপ কমোৱা বুইছা নহলে ডিঙিৰ বিষটো বেছি হ'ব খংটো ডিঙি বিষ হয় নেকি হৈ যাব পাৰে আকৌ ন বুজি পাইছো বাৰু কিন্তু তই এনেকে গুচি গলে দিগদাৰ হ'ব নহয় কি কিয় কাইলে কাপোৰ অলপ ধোৱাৰ কথা নাছিলে একো নহয় দে ৰাতিপুৱা যাবি দে হ'ব দে হ'ব দে বৰ দিগদাৰ মানে দেই কি হলে এটা বা ঘৰত কাম কৰা ছোৱালীজনী দেউতাকৰ অসুখ ঘৰলৈ যায় বোলে তেনেহ'লে যাব লাগিবই যাব বাৰু কিন্তু কাইলে কাপোৰ অলপ ধোৱাৰ কথা আছিল লুটু তই কাপোৰ কানি ধোৱা মানুহ এজনী ঠিক কৰি দিব পাৰিবি এজনী নে এজনীও মাইকী মানুহে কাপোৰ চাফাকে ধুব পাৰিব কি কথা কবলৈ আহিছে হে তৰাবা এনেকুৱা মতা মানুহো আছে যি মতা মানুহে মাইকী মানুহতকে 10 গুণ ভালকে চাফা কৰি কাপোৰ ধুব পাৰে মই দেখিছো চাওঁ তৰা কম ন এই তই তাক খুচটো মাৰি কথাটো কলি ন